ইমানে দেৰি হৈ যাব সিমানে মানুহ বেছি হৈ যায় দেখো আইও কি টাইটকে ধৰছি অলপ ভয় লাগে ৰেক্সক মই লৈ আছো বৰ্তমান। হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজি টাইটেল থাম্বনেল চাই নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'ব গৈ আছে। যিসকলে গম নাপায় কৈ দিছো, আজি গৈ আছো দীঘলী পুখুৰী স্পাইৰেল পটেটো খাব। আজি প্ৰায় কেইদিনমানৰ পৰা বহুত ভাইৰেল হৈ আছে স্পাইৰেল পটেটো। তো কিনো স্পাইৰেল পটেটো বলকছো আজি যাওঁ। তো মই অকলে নাযাওঁ বাৰু, মোৰ লগত আছে প্ৰাণজিৎ দা আৰু মই গৈ আছো স্পাইৰেল পটেটো খাব। তো ভিডিঅ'টো চাই দেও সেই গলৈকে। আমি অলপ ফাটিবিলাকে আহিছো, সিহঁতে চাগে দোকান খোলাই নাই এতিয়াও। এতিয়া টাইম বাজিল 5:42। তো গৈ আছো আমি। এয়া বৰা চাৰ্ভিচ পালো, আজি সিমান জাম পোৱা নাই, বেলেগ দিনা বহুত জাম থাকে। মানস আৰু মনীষাৰ কথা কোৱাৰ লগে লগে হয়তো সকলোৱে চিনি পাইছে। আৰু সিহঁত দুয়োজনে দীঘলী পুখুৰীত স্পাইৰেল পটেটো বিক্ৰী কৰি আজি খুব বেছি ভাইৰেল হৈ গৈছে। হয়তো এনেকুৱা মানুহ খুব কম দেখা পাব, সিহঁতৰ যিটো টেলেণ্ট সেই টেলেণ্টটো ৰাইজক দেখুৱাই দিছে। আজিকালি তিৰি বিয়া যোৱাৰ পিছত 1 বছৰমান ঘৰৰ ভিতৰত সোমাই থাকে, কিন্তু মানস আৰু মনীষাই বিয়া যাব মাত্ৰ 2 মাহ হৈছে আৰু 2 মাহৰ পিছতে এনেকুৱাকে বাহিৰত ওলাই আহি এখন দোকান দিছে। আৰু সেই দোকানখন ইয়াতে আছে, সৌ বাছখনৰ পিছেদি আছে। আমি বাৰু দেখা পোৱা নাই, দেখা পাম। আৰু ইয়াতে আহি এটা বস্তু দেখা পালো, সৌ মানুহজনে নাৰিকল বিক্ৰী কৰি আছে আৰু মানুহজনৰ পিছত বান্দৰটো নাৰিকল খাই আছে। আমাৰ আহোঁতে ভুল হ'ল, আমি সিটো চাইডেদি গাড়ীখন সোমাই দিব লাগিছিল, কিন্তু আমি ইটো চাইডেদি সোমাই দি এতিয়া আমি এনেকে একপাক ঘূৰি যাব লাগিব দীঘলী পুখুৰী এনেকে। তো এনেকুৱাকে এক পাক মাৰি আহি পুনৰ আহি পালো। এতিয়া আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰিম, তাৰপিছত ইহঁতক চাওঁ, ৰেডি হোৱাই নাই, আহি আছে, যোগাল কৰি আছে এতিয়াহে। তো আমি অলপ বহুত আগতে আহিলো, দোকান খুলি আছে এতিয়াহে। বাপৰে, তো দোকান ৰেডি হোৱাই নাই, মানুহ চাওক কিমান জমা হৈ গ'ল। ও ভাই মানুহ, ইহঁতৰ দোকানৰ আগতে চব মানুহ। এনেকুৱাকে সিহঁতে ৰেডি কৰি আছে। আৰু স্পাইৰেল পটেটোৰ মেইন বস্তু আলুটো ইয়াতে বনাই আছে। তো আপোনালোকে যদি বিকাশ দাৰ ভিডিঅ'ত দেখা পাইছে সাপটো, তো এইটোৱে সাপ। এইজন দাদাৰ, তো দাদা হেল্ল' ৰিতেশ শৰ্মা। তো দাদাজনে এই সাপটো মোৰ হাতত আছে বৰ্তমান, দেখা পাই আছে। ইয়াৰ নাম ৰেক্স। তো ৰেক্সক মই লৈ আছো বৰ্তমান। আইও কি টাইটকে ধৰছি, বহুত টাইটকে ধৰে, বহুত টাইটকে ধৰছি। লৈ ল, এটা ৰিয়েকচন দি দিব। কেনেকুৱা? বহুত টাইট, মজা, একদমেই মজা। অলপ ভয় লাগে, কিন্তু একো নকৰে ন। একো নকৰে। স্পাইৰেল পটেটোৰ চাওক একদমে লাইন মানুহ। আমি এতিয়া খোৱা নাই বাৰু, আমি দেৰিকে খাম অলপ। তো বহুত মানুহ হৈ আছে এতিয়া। ইয়াতে এটা কথা গম পালো, যিমানে দেৰি হৈ যাব সিমানে মানুহ বেছি হৈ যায় দেখো। সেইটো কাৰণত আমি লাইন পাতি ইয়াতে খাই। ইয়াতে গধূলি একদম মেলা টাইপ হৈ যায়, একো মানুহ নহয় আৰু আহিবই আছে, গধূল হ'বই আছে, একদম পুৰা ফুল হৈ যাব, খোজ দিবা জাগা নহয়। ৰখি ফাইনেলি পাই গেলো স্পাইৰেল পটেটো। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। আলু লাগছে দেখোন। আলুৱে এইটো একদমেই ধুনীয়া, একদমেই মজা বনাইছে। যদি অহা নাই আপোনালোকে আহিব, খাব, একদম ধুনীয়া বনাইছে। তো চেলুট মানস দা আৰু মনীষা বা, একদম ধুনীয়া বনাইছে আপোনালোকে। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। 3000 হ'ব, বেছি নালাগে, আৰু মাত্ৰ 200-150টামান লাগে, কৰি দিব। সলকানো কৰি দিব, বেছি দেৰি নকৰিব। বাপা আৰে 3000 হ'লে মই এটা পাৰ্টি দিম দিয়ক আপোনালোকক। সেই কৰি দিব সলকানে। নেক্সট ভিডিঅ'ত লগ পাম দিয়ক আৰু।